নিৰ্মাণ হৈ আছে। মই এতিয়া তেখেতৰ পৰা আহি আছিলোঁ তিনিচুকীয়া যাব কাৰণে। ৰাস্তাটো দেখি আহিছোঁ, নামৰূপ চামৰূপ সকলো ক্ৰছ কৰি আছে। গোটেই ৰাস্তাতে অনুষ্ঠান পাতি আছে। আমাৰ এই গাঁৱতো আমাৰ অনুষ্ঠান এতিয়া কথা হ'ল জুবিন দা আমাৰ কিন্তু এটা বহুত দীঘল ইতিহাস জুবিন দাৰ থাকি যাব। আৰু আমি অনামিকা কেছেটৰ পৰা একদম জুবিন দাৰ শেষৰটো গানলৈকে আমি শুনি আৰু অনামিকা কেছেটৰ জৰিয়তে জুবিন দাই প্ৰথম যেনেদৰে সমগ্ৰ অসমত জনপ্ৰিয়তা লাভ কৰিছিল, যিটো চিনেমাৰ পিছতে অসমৰ এটা গায়ক হিচাপে প্ৰতিপন্ন হৈছিল। আৰু আজি আমি তেখেতক হেৰুৱাই একচুৱেলি বহুত দুখ লাগিছে। যোৱাকালি আমাৰ পালন কৰিছোঁ আৰু ইয়াতে আৰু এটা কথা, আমাৰ জুবিন দা একচুৱেলি যিটো মানে ধৰ্ম নিৰপেক্ষ, তেখেতৰ কোনো ধৰ্ম নাই জাতি নাই বুলি যিটো সেই কথাষাৰ সঁচাকৈ এটা বিৰাট ডাঙৰ কথা এটা কৈ গৈছিল। গতিকে সকলো জাতি ধৰ্ম নিৰ্বিশেষে তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল। আমাৰ বৌদ্ধ সম্প্ৰদায়ৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ লগতো জুবিন দাৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছিলে। আৰু তেনেকৈ তেখেতে বিশেষকৈ মৌলাং ভান্তিৰ লগত এটা ভাল সম্বন্ধ আছিল। তেখেতে মৌলাং ভান্তিৰ জৰিয়তে বহুতখিনি আশীৰ্বাদো লাভ কৰিছিল। আৰু আজি আমি সঁচাকৈ খুব দুখ প্ৰকাশ কৰিছোঁ যাতে তেখেতৰ আত্মাই শান্তি লাভ কৰে আৰু আমাৰ বৌদ্ধৰ যিটো আদৰ্শ তেখেত যাতে পুনৰ জন্ম লাভ কৰে, ভাল ঠাইত জন্ম লাভ কৰে, তেখেতে যাতে পুনৰ জন্ম লাভ কৰে